আমাৰ লেসন নম্বৰ 4 টো কি আছিল শৰীৰৰ যতন শৰীৰৰ যতনৰ এতিয়া সকলো প্ৰশ্ন উত্তৰখিনি আমি চাম এটো হৈছে শৰীৰৰ যতন তে অনুশীলনী আমাক কি প্ৰশ্ন দিছে 1 নম্বৰ উত্তৰ খ নম্বৰত কি দিছে বিতৰত খেলা দুবিধ খেলৰ নাম কি লুডু আৰু কেৰম বিতৰত খেলা খেল দুবিধৰ নাম কি পালো আমি লুডু আৰু কেৰম পালো তা খ নম্বৰত কি আছে খেল পতাৰত খেলা দুবিধ খেলৰ নাম খেল পতাৰত কি কি খেলো আমি ফুটবল আৰু ক্ৰিকেট খেলো এটো হ'ব ইয়াৰ উত্তৰ ফুটবল আৰু কি ক্ৰিকেট ঘ নম্বৰত আছে দুবিধ শক্তিদায়ক খাদ্যৰ নাম কি হ'ব ভাত আৰু ৰুটি হ'ব ইয়াৰ উত্তৰটো ঘ নম্বৰত আছে বেমাৰৰ পৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম কি হ'ব আমাৰ উত্তৰটো হ'ব আমলকি আৰু ইলিকা 2 নম্বৰত কি আছে শুদ্ধ উত্তৰটো ৰাইট চিন দিব লাগে আহাৰে আমাৰ শৰীৰত শক্তি যোগায় এটো কি হ'ব ৰাইট চিন হ'ব শুদ্ধ উত্তৰ আহাৰে আমাক শৰীৰত শক্তি যোগায় খ নম্বৰত কি কৈছে সদায় পৰিষ্কাৰ আৰু শুদ্ধ পানী খাব লাগে হয় নে নহয় সদায় পৰিষ্কাৰ পানী আমি খাব লাগে ঘ নম্বৰত আছে আলিবাটত কোচ কাওতে নিজৰ হু হাতে যাব লাগে নহয় এটো বাহু হাতে দি আমি যাব লাগে এটো অশুদ্ধ হ'ব এটো পূৰণ চিন ঘ নম্বৰ আছে আলুৰ চিপছ হিতল পানীয় আইসক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী নহয় এটো শৰীৰৰ বাবে উপকাৰী নহয় 3 নম্বৰত কৈছে খ নম্বৰত খালিটাই পুৰ কৰা আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ খ নম্বৰত কৈছে পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে আমি কি লিখিম পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে ঘ নম্বৰত কৈছে নিয়মীয়াকৈ খেলা ধূলা আৰু ডেছ কৰিলে আমাৰ শৰীৰ সবল হয় উত্তৰটো হ'ব ব্যায়াম নিয়মীয়াকৈ খেলা ধূলা আৰু কি কৰিলে আমাৰ শৰীৰ হ'ব ব্যায়াম ঘ হেউজিয়াকৈ শাক-পাচলি ফল-মূল আদি আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে কিহৰ পৰা বেমাৰ 4 নম্বৰত কি আছে শুদ্ধ উত্তৰ বাছি উলিয়া কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ হেউজিয়া শাক-পাচলি মধুৰি ভাত কিহৰ পৰা পাওঁ ভাত খ নম্বৰত আছে কি কৰিলে আমাৰ শক্তি সবল হ'ব বহি থাকিলে ব্যায়াম কৰিলে কি হ'ব ব্যায়াম কৰিলে খ নম্বৰ উত্তৰটো কি হ'ব ব্যায়াম কৰিলে আমাৰ শৰীৰ কি হ'ব সবল হ'ব ঘ নম্বৰ আছে কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে গাখীৰ আমলকি শিলিকা কোনটো হ'ব গাখীৰ হ'ব ঘ নম্বৰত কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰিব কোনটো মাংস ৰুটি কলডিল উত্তৰটো হ'ব আমাৰ কলডিল ইমানেই আছিল আমাৰ প্ৰশ্ন উত্তৰখিনি এই গোটেই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ গোটেই প্ৰশ্ন উত্তৰখিনি আমি উত্তৰখিনি কৰি পেলালো গতিকে ইয়াৰ গোটেই উত্তৰখিনি আমাৰ ইমানেই আছিলে লেসন নম্বৰ 4 উত্তৰ শৰীৰৰ যতনৰ ইমানেই প্ৰশ্ন উত্তৰ